মূল্যবৃদ্ধিৰ গ্ৰাহত বৰ্তমান বজাৰবোৰ বিশেষকৈ শাক পাচলিৰ অধিক মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক যথেষ্ট চিন্তিত কৰি পেলাইছে। দেৱগাৰ পাচলিৰ মাৰ্কেটত কোনটো পাচলিৰ কিমান মূল্য মই আপোনালোকক পোনে পোনে জনাবলৈ চেষ্টা কৰিছোঁ। মোৰ সৈতে আছে যমুনানীৰ স্বত্বাধিকাৰী আমিৰ হুছেইন। আমিৰ হুছেইন, আপুনি কি ক'ব এই বিষয়ে? চাওক, মোৰ হাতত আছে সোণ। আপোনালোকে বাজে কমেণ্ট নকৰিব, মই কৈছোঁ নহয় সোণ। এই চাওক, দোকানী আছে। দোকানী, এইটো নাম কি? বিলাহী। সেই সোণ হয়, সোণ। এইটো স্বীকাৰ কৰিছে। কেজি কিমান? 100 টকা। 100 টকা বিলাহীৰ কেজি। আৰু গাজৰ? গাজৰ 200 টকা। গাজৰ 200 টকা। মই যে এটা ফ্ৰী খাই আছোঁ। কিমান? এইটো কি? এইটো মই তিয়হ লৈছোঁ। কিমান কেজি? গোটেই বজাৰত মানে কম দামৰ বস্তু এইটোৱে হয়। এই তিয়হটো যিবোৰ শাক পাচলি আছে আমি অলপ বজাৰৰ বৰ্তমান অলপ হেৰিটো লওঁ। কচু আছে? হয়, কচু কচু আছে আৰু কম দামৰ। এইফালে পানীলাও। বজাৰত আজিকালি জুই চাই দাম, সকলো বস্তুৰ ইমান জুই চাই দাম। দৰ্শকক অৱগত কৰক এতিয়া কোনটো ঝিঙা 50 টকা, কেৰেলা 40 টকা। সোণৰ দাম ক'ব লগা নাই। ভেন্দি 50 টকা, 30 টকা। এইটো কম, দাম কম আছে। এই বস্তুটো নিয়ক, স্বাস্থ্যৰ কাৰণে খুবেই ভাল। মিয়া মুখ্যমন্ত্ৰীয়ে কি কৈছিলে? মিয়া হাটাও অভিযান। মিয়া নহ'লে এনেকুৱা সোণৰ দামত খাব লাগিব 100%। নহ'লে মুখ্যমন্ত্ৰীয়ে খেতি কৰিব চহৰ অঞ্চলৰ মিয়া নহ'লে 100 টকাত বিলাহী খাব লাগিব, 500 টকাত ভেন্দি খাব লাগিব। এইটো নিশ্চিন্ত। 80 টাকা আৰু 60 টাকা লালতা। ভেন্দি 50 মানুষ চলতা কিলারে বেটা। কাঁকরোলার কেজি 80 টাকা, ভেন্দি 50 টাকা। গরিব বাসি তো কিল্লা যে দিন হাজিরা 300 টাকা কাম করে 80 টাকা দিয়ে কাঁকরোল লই আহে, চাউল ডাইল ইউজ করছো কিল্লা। 5 মুঠা ধনিয়া পাত লৈছোঁ, 20 টকা 5 মুঠা ধনিয়া পাতৰ দাম। আৰু 1 পোৱা জলকীয়া লৈছোঁ, 1 পোৱা জলকীয়া 50 টকা, 200 টকা জলকীয়াৰ কিলো। এতিয়া আমাৰ সৰ্বসাধাৰণ ৰাইজ কেনেদৰে চলিব? ইমান জুই চাই দাম, সকলো বস্তুৰ ইমান মূল্য। এতিয়া দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা শাক পাচলিৰ যদি ইমান মূল্য হয়, এতিয়া সৰ্বসাধাৰণ ৰাইজ কেনেদৰে জীয়াই থাকিব? কি খাব?